हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ এই চেনেল নিকচঞ্জিত 2.0 লৈ আজি আমাৰ এই ভিডিওটোত কথা পাতিম ইউটিউবৰ ভিডিওবোৰ আমি ব্ৰাউজ পেজত কেনেকৈ আনিব পাৰিম তো তাৰ বিষয়ে তো যদি আপোনালোকে আমাৰ এই ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটোত এটা কমেন্ট কৰিব নাপাহৰিব আৰু বলক তেন্তে এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনত লৈ আছো মোবাইল স্ক্ৰীনত লৈ অহাৰ পিছত আপোনালোকে যোনটো YT ষ্টুডিও আছে মানে ইউটিউব ষ্টুডিও আছে হেতু ওপেন কৰিব হেতু ওপেন কৰাৰ পিছত আপোনালোকে চাব তাত এনালিটিক বুলি এটা অপচন পাব সেই অপচনটো ক্লিক কৰাৰ পিছত আপোনাৰ ভিউ মোড পাব সেই ভিউ মোডটো ক্লিক কৰি দিব ভিউ মোডটো ক্লিক কৰাৰ পিছত আপোনাৰ ৰেভিনিউ সাইডত ডিসকভাৰ বুলি এটা অপচন পাব সেই ডিসকভাৰ বুলি অপচনটো পোৱাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে আপুনি তাত চাব টপ ইউটিউব সাৰ্চ টাৰ্মছ বুলি ওলাব সো হেতু ক্লিক কৰিব তাত আপোনালোকে 28 দেখাব লাষ্ট 28 ডেজ তো হেতু আপোনালোকে 28 ডেজ নকৰি কিনে লাষ্ট 7 days কৰি দিব 7 days কৰাৰ পিছত আমরা যোনকেটা টেক্সট ওলাব মানে যোনকেটা আপোনাৰ কিৱৰ্ড ওলাব সেইকেটা আপোনালোকে এটা কাম কৰিব সেইকেটা স্ক্ৰিনশ্বট মাৰি দিব স্ক্ৰিনশ্বট মাৰাৰ পিছত আপোনালোকে এই স্ক্ৰিনশ্বটটো কপি টেক্সট বুলি এটা এপ আছে সেই এপটোৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব নাইবা যদি আপুনি প্লে ষ্টৰত মাৰি দিয়ে প্লে ষ্টৰটো পাই যাব আৰু মাৰি দিয়াৰ পিছত আপুনি তাত কি কৰিব প্ৰথম যায় সেই এপটোত যাব এই এপটো এতিয়া মই গৈ আছো এই এপটো ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে এটা ইন্টাৰফেস দেখা পাব এপটো ওপেন কৰাৰ পিছত সো এপটো ওপেন কৰিলে এপটো ওপেন কৰাৰ পিছত আপোনালোকে চাব সাইডত আপোনাৰ যোনটো ফটো সিম্বল আছে সেই সিম্বলটো ক্লিক কৰিব সিম্বলটো ক্লিক কৰাৰ পিছত আপোনালোকে চাব প্ৰথমতে আপোনাৰ স্ক্ৰিনশ্বটখন ওলাই থাকিব এই স্ক্ৰিনশ্বটটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি এনেকৈ আপুনি প্ৰথম ক্ৰপ কৰি ল'ব আদাৰ অপচনটো নল'ব তাৰ বাহিৰে যোনকেটা আছে সেইকেটা ওপেন কৰিব তাৰপিছত আপোনাৰ এডিট বুলি যোনটো আছে সেইটো আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব নিজে নিজে আপোনাৰ কিৱৰ্ড কেটা আহি যাব সো সেই কিৱৰ্ড কেটা আপোনালোকৰ যোনকেটা ভিডিও থাকিব ভিডিও কেটাৰ আপোনালোকৰ একদম তলৰ পাৰ্টত দি দিব পাৰে সো দি দিয়াৰ পিছত আপোনালোকৰ ভিডিওবোৰ সব ভিডিওতে দি দিব যাতে আপোনাৰ ভিডিওবোৰ ইউটিউবে অলপ কিৱৰ্ড কেটা মানে ভাবি কিনে সেই ভিডিওটো আপোনাৰ সাজেস্টেড বা ব্ৰাউজ পেজত আনি পৰে সো যদি আজি আমাৰ এই ভিডিওটো চাই ভাল পালে তেনে ভিডিওটো লাইক শেয়াৰ কৰিব নাপাহৰিব লগতে যদি নতুন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই আৰু টিক্সটো কেনেকুৱা পালে জনাব তলত কমেন্ট কৰি बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब